সকলো কিতাপ পঢ়া পাঠকক মোৰ আন্তৰিক সালাম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজত এনেকুৱা এখন কিতাপৰ নাম ক'ম যিখন কিতাপ আপোনালোকৰ সকলোৰে পঢ়া প্ৰয়োজন বুলি মই মন কৰোঁ। যদি আপোনালোকে কিতাপখন পঢ়া নাই অৱশ্যই পঢ়িব। এই কিতাপখন ইমানেই ভাল, ইমানেই ধুনীয়া, আপোনালোকে পঢ়িহে ক'ব পাৰিব। আৰু যোনে পঢ়িছে তেওঁ 100% মোৰ কথাত একমত হ'ব। এই কিতাপখন পঢ়ি মই বহুত উপকাৰ হৈছোঁ। বহুত শিক্ষামূলক কিতাপ, এনেকুৱা কিতাপ খুব কম পোৱা যায়, বহুত কম পোৱা যায়। কিতাপটো বহুত পাব, কিন্তু এনেকুৱা কিতাপ বহুত কম পাব যে আপোনাৰ উপকাৰ হয় বা গোটেই কিতাপখনেই আপোনাৰ মানে উপকাৰিতা কৰিব বুলি। ইমান ধুনীয়া কিতাপ, ইমান ভাল, বা আপুনি অৱশ্যই পঢ়িব। কিতাপখন যোনে যোনে পঢ়িছে তেওঁলোকে মোৰ কথা কিমান ঠিক বেঠিক কমেণ্ট কৰি জনাই দিব। আৰু যিসকলে পঢ়া নাই তেওঁলোকক অনুৰোধ কৰিছোঁ আপোনালোকে কিতাপখন পঢ়ি চাওক না, তাৰপিছত আহি মোক কমেণ্ট কৰিব যে দাদা আপুনি ঠিক কৈছে না বেয়া কৈছে। নিশ্চয় ক'ব আপোনালোকে। তো কিতাপখন পঢ়ক। মই কোনো দোকানী নহয় দেই, মই এজন সাধাৰণ পাঠক হিচাপে আপোনাক অনুৰোধ কৰিছোঁ। মই নিজে পঢ়ি ইমান ভাল লাগিছে বুলি, ইমান শিক্ষা পাইছোঁ বুলি, ইমান জানিব পাৰিছোঁ বুলি আপোনালোকক মই অনুৰোধ কৰিছোঁ যে কিতাপখন আপোনালোকে যদিহে পঢ়া নাই নিশ্চয় পঢ়িব। তো কথা হ'ল যে কোনখন কিতাপ, এতিয়া মই আপোনালোকক দেখাব ওলাইছোঁ। কিতাপখন এইটো চাওক। বহুতে হয়তো পঢ়িছে, কিন্তু যিসকলে নতুন পাঠক পঢ়া নাই তেওঁলোকে অৱশ্যই পঢ়িব। কিতাপখনৰ নাম মই কৈ দিছোঁ, আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব। কিতাপখনৰ নাম চাওক, আপোনাৰ মৃত্যুত কোনে চকুলো টুকিব। ঠিক আছে। কিতাপখনৰ দামটো বেছি নহয়। এই কিতাপখনৰ দাম মই যেতিয়া লৈছিলোঁ তেতিয়া আছিলে 125 টকা। এতিয়া হয়তো অলপ বাঢ়িব পাৰে, বেছি নহয় 150 মান হ'ব পাৰে, নহ'বও পাৰে, ঠিক নাই। কিন্তু কিতাপখন বহুত, ইয়াত 100টা মানুহৰ জীৱন সম্পৰ্কে টপিক দিয়া হৈছে। ইমান ধুনীয়াকৈ, ইমান বিশ্লেষণ কৰি দিয়া হৈছে, মানে কি ক'ম আৰু, মই কৈ বুজাব নোৱাৰিম। আৰু মাজে মাজে ইমান ধুনীয়া ধুনীয়া ইয়াত মহৎ লোকৰ বাণী দিয়া আছে। ইমান মহান মানুহৰ মহৎ লোকৰ বাণী দিয়া হৈছে, যেনে কনফিউচিয়াছৰ দিয়া হৈছে, মহাত্মা গান্ধীৰ দিয়া হৈছে, বহুত মহান মহান মানুহৰ দিয়া হৈছে। এনেকুৱা ধৰণৰ বহুত আছে। আমি বহুত নজনা মহৎ লোকৰ বাণী ইয়াত পাই যাম, উদাহৰণ পাই যাম। কেনেকুৱা মানে জীৱনৰ মানে লৈ বহুত কিবা গভীৰ, যিবিলাক আমি ভাবিব পৰা নাই সেইবিলাকো ইয়াত লিখা হৈছে। তো আপোনালোকে এখন কিতাপ পঢ়িব, মই আশা ৰাখিছোঁ। কিতাপখন বহুত উপকাৰিতা, বহুত ভাল, আপোনালোকে অৱশ্যই পঢ়িব। মই নিজে পঢ়ি আপোনালোকক কৈছোঁ। তো কি ক'ম আৰু, কিতাপখন পঢ়িব, এয়াই অনুৰোধ মোৰ। মই যিহেতু আপোনালোকে যদি পঢ়ে তো আপোনাৰ এই 125 টকা বা 150 টকা লছ নহয়, আপোনাৰ সময়ো লছ নহয়। মই নিজে প্ৰেক্টিকেল কৰি আপোনাক কৈছোঁ। তো আপোনালোকে মোৰ অনুৰোধটো ৰাখক, যদি এই কিতাপখন পায় কতোবা নিশ্চয় পঢ়িব। আৰু আজিলৈ ইমানে, কিতাপখন পঢ়িব, ইমানেই মোৰ অনুৰোধ। দেখা হ'ব নেক্সট ভিডিঅ'ত নতুন কিবা এখন কিতাপ লৈ। ধন্যবাদ। किताबों की संगत करो। 2 फायदे होंगे। पहली बात, जो तुम सोच रहे हो, जिस बात में तुम यकीन रखते हो, उससे आगे का कुछ जानने को मिलेगा। दूसरी बात, जितना समय किताबों के साथ बिता रहे हो उतने समय में भ्रष्ट संगति से बचे हुए हो। दूना फायदा है। और अगर कुछ जिंदा लोग मिल जाएं जिनके साथ रोज़मर्रा या कभी कभार रोशन समय गुजार सकते हो, तब तो कहना ही क्या। यही एकमात्र तरीका।